যদি গৈছেও ৰাইজে তেখেতলোকক সঁহাৰি জনোৱা নাই। কংগ্ৰেছ দলক বা গৌৰৱ গগৈ ডাঙৰীয়াক খিলঞ্জীয়া ৰাইজে সঁহাৰি একেবাৰে জনোৱা নাই। ক'ৰবাততো মিটিং কৰিবলৈ যাব লাগিব, কাৰণ তেওঁলোকৰ সমৰ্থন আছে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত, গতিকে তেওঁলোকে তাতেই যায়। কিন্তু মোৰ অনুৰোধ, তেওঁলোকে সংখ্যাগুৰু তথা খিলঞ্জীয়াসকলৰ কথা অলপ ভাবক, তেখেতলোকক মই অনুৰোধ কৰিছোঁ। এইখন অসমত যদি খিলঞ্জীয়াৰ কথা নাভাবি অকল যদি সংখ্যালঘুসকলৰ কথা তেখেতলোকে ভাবে, এইটো অসমৰ ৰাইজে নিশ্চয়কৈ ভাল পোৱা নাই বা ভাল নাপায়। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, অকল সংখ্যালঘু অঞ্চলত মিটিং কৰিব নালাগে, পাৰিলে কেতিয়াবা সংখ্যাগুৰু বা আমাৰ খিলঞ্জীয়াসকলৰ মাজলৈ আহক, মিটিং কৰিবলৈকে চেষ্টা কৰক। এইবিলাক এনেকুৱা ধৰণৰ সংস্কৃতি অপসংস্কৃতি অসমত আগতে কেতিয়াও দেখাই নাছিলোঁ। এনেকুৱা ডান্স, এনেকুৱা নৃত্য গীত আগতে কেতিয়াও আমি দেখা নাছিলোঁ। ক'ৰ পৰা তেওঁলোকে এডপ্ট কৰিছে সেইটোও গম পাবলৈ দিগদাৰ। আৰু তাকে কোনে সমৰ্থন কৰিছে? কংগ্ৰেছ দলে। এই বিজুতিৰে সংস্কৃতি অসমৰ পৰা নাইকিয়া হওক, তাৰ কাৰণে কংগ্ৰেছ দলে মাত মাতিব বুলি অনুৰোধ কৰিছোঁ। মাতিলে বা খিলঞ্জীয়াৰ কাৰণে মাত মাতিলে, ভাৰতৰ কাৰণে মাত মাতিলে যদি মোক কোনোবাই কেছ দিয়া কি জেলতো পঠায়, মই হাঁহি হাঁহি যাম। অসমৰ স্বাৰ্থৰ লগত কম্প্ৰমাইজ নকৰোঁ। যিসকলে অসমখন আহি নষ্ট কৰিব খুজিছে, অসমখন আহি গ্ৰাস কৰিব খুজিছে, তেওঁলোকক সমৰ্থন দিয়াৰ কংগ্ৰেছ দলে কুচক্ৰান্ত কৰিছে, তাৰ বিৰুদ্ধে যদি আমি মাত দিছোঁ, তাৰ কাৰণে মোক কেছ দিয়া কি, কোনোবাই যদি জেলতো দিছে, হাঁহি হাঁহি জেলত থাকিম বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ।